जा हालाम दा बै दुखि जादों दाख्लैबाय न' सेफायनो गोनां जादों दा सिभिल बुरला बिथांनि गय बारिबो लांदो आरो तेबाथिं न'बो फुनो गोनां जादों बै खोलाहा नासनसालियाव धुबुरि गोलैया आरो जेनेबा नासनसालिरा आरो बे धुबुरि एरियाफोरनि दा गराखौ नेनो थांगासिनो दोङो बेखायनो जोंबो एसे रायजोफोरखौ लामा सामाखौ नायनो गारनो जेनेबा दंग' दङा बथारखौ नायनो गारनो एसे हांख्रायनाय बिदि जादों दोङो नङासै होनबा आंनियाथ' बारा बुंनो हाया आं মই মানে ঘোঁৰা মাৰি আছে নদীৰ কাৰণে মানে আমি আগবাঢ়ি আছো অলপ আমাৰ ধূপগুৰি বস্তিটো আমাৰ 3টা খণ্ডা আছে বড়ো আছে আদিবাসী আছে এইটো খণ্ডাত মানে গৰা খহাই আছে ৰাস্তা খাই আছে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ কি চৰকাৰৰ পৰা অলপ মানে সহায় কিবা এটা সহায় দিব নেকি কৈ পেলাই আৰু যি আছে আমি বুৰিং দিছে বুৰিঙৰ পৰা মানে পানী খাব পৰা নাই সেইটো কাৰণে মানে আমাৰ অসুবিধা হৈ আছে আমি কিবা নদীৰ পানী খাই আছো কলা পানীটো খাই আছো সেইকাৰণে মোৰ এইটো আপত্তি আছিল আৰু আমাৰ ধূপগুৰি গাঁৱটো বাচালে এইটো ভাল আছিল মানে এইটোৱে কথা আজি যিহেতু আপোনালোকে জেচিপি লগাই পেলাই যদি পানীৰ যিটো সোঁত সেই পানীৰ সোঁতটো হেৰি কৰাৰ কাৰণে আমি এই ঘোঁৰা মাৰি আছে সেইকাৰণে আমি এটা নালা খান্দি আছো পানী যদি এটা চাইড হৈ যাব বুলি পেলে সেইকাৰণে আমি এটা ব্যৱস্থা কৰি আছো এইটোৱে কথা আছিল মোৰ এইটো ৰাইজে মানে মানুহবিলাক পইচা তুলি পেলাই এইটো কামটো কৰি আছে মানে এইটো কাম কি ক'ব আজি যিহেতু আপোনালোকে ইয়াতে কি কম নদীটা অৱস্থা নোহোৱা কৰি দিছি আমাৰ লাগে এতিয়া কি কৰিম ৰাইজে অলপ কিবা কৰি উপায় কৰি মানে সহায় অলপ কিবা ব্যৱস্থা কৰি দিয়ক আৰু তেওঁলোকে চৰকাৰে কি কৰে এই ৰাস্তাতে অলপ ৰাস্তাখন হিচাপ কাৰণে অলপ কিয় কৰি আছো আমি এতিয়া তেওঁলোকে চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে ভাল হ'ব আমাৰ এতিয়া ম্যাদী মাটি মানে একেবাৰে অৱস্থা নোহোৱা কৰিছে সেইটো কাৰণে আমি ৰাস্তা থিয় কৰি আছো পানীৰ লগে চিন্তা কৰিব কাৰণে আশা আমি কিয় কৰি আছো মোটামুটি 10 বিঘা আছে মাটি আছে এতিয়া মাটিটো এতিয়া নাই বৰ্তমান নদী লৈছি এতিয়া কি কৰিম এনেকে আছে যিটো খানাটো দি আছো বছৰে বছৰে এইটো হা ম্যাদী ম্যাদী আছে এতিয়ালৈকে আমি এতিয়া কি কৰিম আৰু নদী লৈছি আমি ধুব নোৱাৰো এতিয়া এইটো আমি লগৰ ৰাখিলো এতিয়া চব বছৰে পানী আহি থাকে এতিয়া তেওঁলোকে বছৰে পানী আহি থাকিলে আমি ইমান বছৰ ক'ব নোৱাৰিলো কিন্তু এই বছৰ দিয়ে আহি তেওঁলোকে খবৰ দিব আহিছে তেওঁলোকে আমি কৈ আছো কি আজি নদীখন কিয় কৰিছে এইটো মানে আমি কিয় কৰা আশা কৰি আছো চৰকাৰে যদি ব্যৱস্থা কৰি অলপ ভাল আছিল আমাৰ এতিয়া নদীখন পৰি গেল ঘৰ কাষতে হা আমি ক'বাত আমাক চৰকাৰে জাগা দিলেতো ভালে আছিল চৰকাৰে জাগা দিলে আমি চেষ্টা থাকিম না এইটো কথা আমি আপোনালোকে চৰকাৰক যোগাযোগ কৰি ৰাখিব গতিকে আপুনি কিবা এটা কৰক